হাই গাইজ, মই প্ৰাৰ্থনা সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ? সকলোৱে ভালে চাগে, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি মই এটা অতি ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। ইম্পৰ্টেণ্ট বুলিয়ে ক'ব লাগিব, যিহেতু মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ। আপোনালোকে কি ভাবে সেইটো বাৰু মই নাজানো। আশা কৰোঁ আপোনালোকৰো ভাল হ'ব। ভিডিঅ'টো চাব, আপোনালোকো উপকৃত হ'ব ভিডিঅ'টো চাই। আৰু ভিডিঅ'টো দেখুৱাৰ আগতে আপোনালোকক কথাকেইটা আগতে জনাই লওঁ। কম বেছি পৰিমাণে সকলোৱে আমাৰ পেটত গেছ হয় নহয় জানো, পেটৰ গেছ। আৰু তেনেকৈ মোৰো অলপ দিনৰ আগতে গেছৰ প্ৰব্লেমত মই ভুগি আছিলোঁ, মোৰ স্বামীও ভুগি আছিলে। আৰু দুইজনে ডক্টৰকো দেখাইছিলোঁ। ডক্টৰক দেখাই মেডিচিন লৈও আমি ভাল পোৱা নাছিলোঁ। পিছত ঘৰতে এটা বস্তু বনাই আমি খালোঁ, খাই ভাল পালোঁ। এতিয়া আমি দুজনে সুস্থ। আৰু তেনেকৈ মই যেনেকৈ খালোঁ তেনেকৈ আৰু কেইগৰাকীকো মই জনাইছিলোঁ তেনেকৈ খাবলৈ। তেখেতলোকেও খাই ভাল পালোঁ বুলি ক'লে, ভাল লাগিলে শুনি। সেইটো কাৰণে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিব ওলাইছোঁ, কেনেকৈনো মই বনাই খাই গেছৰ পৰা হাত সাৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকৰো ভাল হ'ব। যদি গেছ হয় আপোনালোকেও তেনেকৈ মই যেনেকৈ কৈছোঁ তেনেকৈ বনাই খাব, ভাল হ'ব। কিন্তু মই ডক্টৰ নহয় দেই। আৰু তেনেহ'লে বলকচোন চাওঁ কেনেকৈনো বনাই মই খাই ভাল পালোঁ। আৰু যিকেইটা বস্তু দি বনাওঁ সেইকেইটা আমাৰ সদায় লাগতিয়াল হৈয়ে থাকে, কিচনতে পোৱা যায়। তেনেহ'লে আহক চাওঁ কেনেকৈনো বনাই খাই ভাল পালোঁ। মই হাত সাৰিলোঁ গেছৰ পৰা। এতিয়া বনাবলৈ লৈছোঁ। মই ইয়াতে চচটো লৈছোঁ আৰু এগিলাচ পানী লৈছোঁ ইয়াতে। আৰু অলপ দি দিম, যিহেতু পানীটো উতলাই পিনে শুকুৱাব লাগিব। আৰু এতিয়া মই উতলিবলৈ দিম পানীটো, তাৰ পৰা বাকীবিলাক বস্তু দিম। কি দিছোঁ তাকে দেখাম। এয়া পানীটো উতলি আছে আৰু কি বস্তু দিম আপোনালোকক দেখাই আছোঁ। এটা গোটা জিৰা লাগিব আৰু নেমু আৰু সেইটো আদা দিব লাগিব আৰু ইলাচি 3টা আৰু ক'লা নিমখ। মোৰ ওচৰত এইটো আছে, এয়া দি দিম। আৰু সেয়া উতলি আছে।
এয়া মোৰ জিৰা পানী ৰেডি হৈ গ'ল। দেখিছেনে কালাৰটো এনেকুৱা হয়। আৰু ইয়াতে মই এগিলাচ আধা পানী দিছিলোঁ, আপোনালোককতো দেখাইছিলোঁৱেই। এগিলাচ পানীৰ ভিতৰত মই শুকুৱাই মেলি ইমানটো কৰি উলিয়াই ল'লোঁ। খাবলৈও বহুত টেষ্টি লাগে আৰু ই হজম শক্তিও বঢ়ায়। আৰু গেছ যদি আপোনালোকৰ আছে অতি সোনকালে শেষ হৈ যায়। মই নিজে প্ৰমাণ পাইছোঁ, সেইটো কাৰণে আপোনালোককো জনালোঁ। খাব আপোনালোকে এনেকৈ বনাই। আৰু ভাত খোৱাৰ আধা ঘণ্টাৰ পিছত খাব। এনেকৈ কৰি 10-15 দিন আপোনালোকে 3 টাইম বনাই খাই চাবচোন। অতি সোনকালে গেছ নাইকিয়া হ'ব, কাৰণ মই নিজে প্ৰমাণ পাইছোঁ, সেইটো কাৰণে আপোনালোককো জনালোঁ আপোনালোকৰ সুবিধা হ'ব বুলি। আৰু কেনেকৈ পালে বাৰু মোৰ আজি ভিডিঅ'টো? যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নটিফিকেশ্যনবিলাক সকলোতকৈ আপোনালোকে আগতে পায়। তেনেহ'লে মই জিৰা পানী খাই লওঁ, পিছত আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। শেষত মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। তেনেহ'লে বাই বাই।